হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ লৈ আহিছোঁ জলকীয়া আচাৰৰ ৰেচিপি এটা। জলকীয়া আচাৰ বনাবলৈ প্ৰথমতে মই ইয়াতে জলকীয়া লৈ লৈছোঁ আৰু ভালদৰে ধুই 1 ঘণ্টাৰ বাবে ৰ'দত শুকুৱাই লৈছোঁ। ঠাৰিবোৰ আঁতৰাই লৈছোঁ আৰু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ সৰুকৈ কাটি ল'লে আচাৰবিধ খাবলৈ খুব ভাল লাগে, কাৰণ মছলাৰ লগত জলকীয়াখিনি ভালদৰে লাগিলে আচাৰবিধ খাবলৈ টেষ্টি হয়। এতিয়া কেৰাহীখনত সৰহকৈ মিঠাতেল লৈ লৈছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া কাটি ৰখা জলকীয়াখিনিৰ ওপৰত এড কৰিছোঁ জিৰা ধনিয়াৰ গুড়ি, অকণমান জালুকৰ গুড়ি দি দিছোঁ, লগতে 1 চামুচ চফ দিছোঁ, 5 ফোৰণ দি লৈছোঁ আৰু সৰিয়হ বটা দি লৈছোঁ। এই মছলাখিনি মই ঘৰতে তৈয়াৰ কৰি লৈছিলোঁ। এতিয়া জোখমতে ইয়াতে নিমখ দিছোঁ। আচাৰত নিমখটো বেছি হ'লে খাই ভাল লাগে, সেইবাবে অকণমান নিমখটো বেছিকৈ দি লৈছোঁ। এতিয়া মই মিঠাতেলখিনি ইয়াতে দি দিছোঁ আৰু হেতাখনেৰে ভালদৰে গোটেইখিনি মিহলাই লৈছোঁ। এনেদৰে বনালে আচাৰবিধ খাবলৈ খুব ভাল লগা হয়। আৰু আপোনালোকে বিশেষকৈ আচাৰ বনালে আচাৰবোৰ কাঁচৰ বটলত ৰাখিব, কাৰণ কাঁচৰ বটলত ৰাখিলে আচাৰবিধ খাবলৈও ভাল হয় আৰু লগতে টেষ্টিও হয় আৰু বহুত দিনলৈ ভালেও থাকে। আৰু এতিয়া ভিনেগাৰ এড কৰিছোঁ। জলকীয়া আচাৰ ৰেডি হৈ গৈছে।